তাৰমানে কি তই ভয় নকৰ হা ভয় নকৰ আৰে ভয় কিয় কৰিম মই পাবলগীয়া পইচা কেইটাহে বিচাৰিছো মই চুৰি ডকাইত কৰা নাই নহয় আৰে তোৰ পাবলগীয়া পইচাটো মই দিম তো 300 টকা বিল হৈছে দিম কিন্তু তই 2000 টকা কিয় বিচাৰিবি 2000 টকা হৈছে কাৰণে বিচাৰিছো আৰে কেনেকে 2000 টকা হ'ল এবছৰ দিন যে চাইকেলখন ইয়াত ৰাখিলো সেইটো ক'লে যাব তাৰমানে চাইকেলখন ৰাখা তই চাৰ্জ গাত কেলে হাত দিছে তই মানে চাইকেলখন ৰাখা চাৰ্জ লৈছ মই পুলিচক কেছ দিম গাত কেলে হাত দিব দে পুলিচক কেছ দে মই পুলিচৰ মানুহ কি হ'ল মই কেছ দিমেই হয় নেকি দে বল ৰ'বা পেণ্টটো পিন্ধি আহোঁ পেণ্ট নিপিন্ধাকে কেছ দিবি বল 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 সোমা সোমা তেৰি সোমাই নাহ কেলে টানিব নালাগে মই জানো নহয় সোমাব লাগে বুলি চুপ একদম চুপ মাৰি থাক কাণ লাগে সি কি হৈছে তোৰ ছাৰ ক'ত আছে নিজৰ বুলি নিজৰ ৰুমত আছে বল ডাইৰেক্ট ছাৰ তাত কেছ দিবি গৈছো নহয় এইটো আকৌ কি কেছ আনিলে আৰে যাম নহয় কেলে ঠেলিছে বল 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 কি হৈছে ছাৰ ই মোৰ ওপৰত কেছ দিবলৈ আহিছে কি কেছ দে কেছ দে দিম নহয় এতিয়াই দে হাত নলগাব কৈ দিছো দেই কিয় সভ্যালি কৰিছে ছাৰ সভ্যালি কৰা নাই দে 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 আৰে ওলাচোন দুইটা ওলা যা ছাৰ মই সঁচাই কেছ দিবলৈ আহিছো যি কথা আছে বাহিৰত পাতিম ওলা বল ৱেইট কৰিব লাগিব ছাৰলে বল বল ঘটিয়াইছে কেলে দিলে হয় বাইদেউ তই কিবা এটা কৰছা নহলে এনে ঠেলা নামাৰে নহয় তোক মই একো কৰা নাই মাত্ৰ মোৰ পাবলগীয়া পইচা কেইটা বিচাৰিছো বেছিকে বিচাৰিলি চাগে বেছিকে নাই বিচৰা বাইদেউ চাইকেল ঠিক কৰা পইচা কেইটা আৰু এবছৰ চাইকেলখন ৰাখি থোৱা ফিজটো বিচাৰিছো সেইটো খোজোতে ঠেলা মুৰি দিছে মোক কি হ'ল আইও একদম বেয়া জাগাত লাগিছে ৰাকেশ দা কেনেকে চাই চিতি আহিব নোৱাৰো নিজৰ চাইকেলখন কিয় আনিব লাগে কাম আছে কাৰণেহে আনিছো নিজৰ বুলি পাগল চব এইবিলাক আইও আৰে চাইকেলখন কিয় ভিতৰলৈ সোমোৱাই আনিলি তোমালোকক দেখুৱাবলৈ আনিছো নিজৰ বুলি লাইফত আমি চাইকেল দেখা নাই না বস্তু দা আপুনি চাব সি মোক এইখিনিতে বল কেইটামান লগাই দিলে আৰু তাৰপিছত সি চেইনডাল টানি পেলাই অলপ তেল দি দিলে তাৰপিছত ইয়াত এটা সলিউশ্যন মাৰিলে আৰু এই কুঠাৰডাল ভাল কৰিলে নিজৰ বুলি এতিয়া তাৰ বিল হ'ল 300 টকা সি মোক বিচাৰিছে 2000 টকা এবছৰ যে ৰাখিলো চাইকেলখন আৰু বাকী 1700 টকাটো মই মুখেৰে বাহিৰ কৰি আছো নিজৰ বুলি 1 মিনিট ৰ'ব ক'ত নিয়া চাইকেল ছাৰ মানে আপুনি কেছটো ক'বলৈ আহিছো মোক হৈ যা ছাৰ নহয় মানে আপুনি প্ৰথমে মোলৈ চাব লাগিব তেতিয়াই কেছটো বুজি পাব এক মিনিট এই যে চাইকেলখন সিহঁতে মানে চাইকেলখনত ছাৰ পাগল হৈছে তই নহয় ছাৰ আপুনি ব্যস্ত থকাৰ কাৰণে এইখিনিলে লৈ আনিছো চাইকেলখন হ'ব ছাৰ মাফি নকৰিব মই যেনেকে আনিছো তেনেকে লৈ আনিম এতিয়া উলিয়াই নিছো ছাৰ পাগলামি কৰিবা ছাৰ মোৰ কথাটো শুনকচোন চুপ বাইদেউ মই যাওঁগে দিয়ক কিয় কেছটো কি হ'ব মোক পইচা পাতি নালাগে যি দেখিছো মইহে লগাব তোমাব লাগে এই ৰনা লাগিবতো ছাৰ চাব দেই এই চাইকেলখন তাক মই ভাল কৰিবলৈ দিলো বিল হৈছে 300 টকা তাক এতিয়া লাগে 2000 টকা নিজৰ বুলি চৰি ছাৰ এই দেখোন কৈ আছে বাকী 1700 টকা এক বছৰ চাইকেলটো ৰাখি থোৱাৰ কাৰণে চাৰ্জ চাইকেলখন ৰাখি থোৱাৰ কাৰণে মই কিয় চাৰ্জ দিম দিব লাগিব সিটোতো চাইকেলখন বিকি দিব পাৰিলেহেঁতেন কিন্তু বিকা নাই ভালকে ৰাখি থৈছে সেইটো কাৰণে চাৰ্জ দিবই লাগিব নহয় তুমি মোক ছাপৰ্ট দিব লাগে নে ইয়াক ছাপৰ্ট দিব লাগে ছাৰ দেখিলে তোৰ বিল হৈছে 300 টকা আৰু এক্সট্ৰা তাক 200 টকা দি দে 500 টকা লোৱাৰ যা হ'ব ছাৰ দিলেই হ'ল পইচা উলিয়া হ'ব ছাৰ এইখন অকণ ধৰকচোন বাকী 100 টকা এটা কম আছে ন ছাৰ মোক আপুনি 100 টকা এটা দিয়কচোন মই এইটো বিদায় দি লওঁ দিয়ক মই পিছত দি আছো দিয়ক ছাৰ খুচুৰা লাগে যে একেটা ৰাখি দিয়ক মই 500 টকা এখন দিলে হ'ল যা এয়া 500 দিলো যা আৰু মই তোক যদি মই তেতিয়া লগ পাওঁ নহয় চাবি কি হৈছে তোৰ
পাগলিছো নহয় ছাৰ ই মস্ত ফটুৱা ইমান টকা বিল হয় নেকি ইয়াক মই পাই লওঁ তাৰপিছত নেক্সট টাইম যদি তই চাইকেল থানাৰ ভিতৰত আন চাবিটো কি জানো ছাৰ আজি চিটুৱেশ্যনটোহে বাধ্য কৰালে নিজৰ বুলি আৰু তোমাকো মই চাই আছো নাই বুলি কৈছো এবাৰ ক'ত লাগিল আগৰ জেগাতে লাগিছো ৰাকেশ দা তহঁতৰ পৰা মানে চাইকেল এখন চলোৱা শান্তি নাই আহিলে নিজৰ বুলি ৰাতিপুৱা মাথা খাব আহিলে আৰু ঐ গেহৰকে পদু কি ছাৰে মোক বিচাৰিছিল নেকি নিজৰ বুলি নাই বিচৰা নাই বিচৰা ন ওম গণেশ নমঃ ঐ পদুম তই এটা কাম কৰচোন এখন ল এখন কি কৰিম এই বিহু কাপোৰ দিয়া নাই অ নিজৰ বুলি চাইকেলখন ধুনীয়াকে মুচি থবি আপোনাৰ চাইকেল মুচিবলৈ মোক চাৰে দৰমহা আদি ৰাখিছে আৰে আন্তৰিকতা অ হে সেইখিনি আন্তৰিকতা মোৰ প্ৰতি নাই নেকি মই পুৰা ধুনীয়াকে থৈ গৈছো ধুনীয়াকে মুচি থবি হা এইখন একেবাৰে মাৰ্চিডিছে সোনকালে আহ দে কি হ'ল কাম বন নকৰাকে তই ইয়াত বহি আছো যে এ ৰ'বা অ দিনৰ দিনটো সেই কম্পিউটাৰটো সন্মুখত বহি থকাটো ইমান সহজ কথা নহয়তো নিজৰ বুলি অলপ ৰেষ্ট লৈছো দিনডাল ৰেষ্ট লৈ থাকিলে কাম কৰিবি কেতিয়া বা সহ্য হোৱা নাই ন নিজৰ বুলি কি যে হ'ব নহয় আৰে 100 টকীয়া এখন 50 টকীয়া দুটা একে লাখ টকা হিচাপ কৰা দি কৰিছ যে তই কৰিব লাগিব কালি কিয় চাৰে 100 টকা এটা ধাৰলৈ দিয়া নাই নেকি তাকে বোলো ঘূৰাই দিওঁ 10 টকা এটা দিয়া 10 টকা কেলে খুচুৰাকৈ ঘূৰাই দিম নহয় দিয়াচোন দিয়া ছাৰক দিব লাগে ছাৰ ক এইটো নিজৰ বুলি ৰাখি থকচোন কি ছাৰ এই কালি চাইকেল দোকানীটো যে আপোনাৰ পৰা 100 টকা এটালৈ মিলাই দিছিলো থেংক ইউ এতিয়া এইটো ৰাখক ছাৰ এইটো কিহৰ পইচা কিবা এটা ধৰি দিছো বেয়া লাগে যে কি মানে মূলটোৰ লগত 10 টকা এটা দি দিলো আৰু নিজৰ বুলি চৰ চিনি পাও কিয় ছাৰ অকল মূলটো দিবলৈ বেয়া লাগে কাৰণেহে 10% এটা ধৰি দিছো ৰাখক নিজৰ বুলি লচোন ল মই তোক উলিয়াব লাগিব নে তই নিজে যাবি ন' থেংকছ ছাৰ এইটো ৰুমলৈ আহিলে নিজে যাবলৈ নোপোৱা হলো নিজে যাম দিয়ক ফটুৱা চব অলপ দিলে ছাৰে কি অলপ দিলে ভিতৰত ছাৰে মানে ভাল কথাটো গালি পাৰে অ সেইকাৰণে বেয়া লাগে নিজৰ বুলি কিয় গালি শুনিলি সেইটো ক ছাৰৰ পৰা যে মই 100 টকা এটা ললো জানো কালি আছিলো আমি তাকে মানে মই 110 টকা কৰি দিলো তাতে ছাৰৰ খং উঠিল 10 টকাটোনো কিয় লগাই দিব লাগে ডাইৰেক্ট কেপিটেলটো দিবলৈ বেয়া লাগে নহয় 10% সুদটো দি দিছো তাকে এতিয়া ছাৰে কেনেকুৱা হ'ল কি হ'ল তই উঠি আহিলিয়ে যে এই কঁকালটো কিবা এটা টাৰ মাৰি ধৰিছো 10 মিনিট বহিলি কি নাই হা তোৰ কঁকালৰ বিষ উঠিলে তোমাৰ মানে কিবা কথা এটা মনত পৰিলো নিজৰ বুলি কি ক'বলৈ আহিছো কি তোমালোকৰ নেহাক মানে কিবা বিয়া চিয়া দিম বুলি ভাবিছা নেকি বাৰু তই নিবি নেকি নহয় দিলে কিবা ভাবিম আৰু হয় নি নেহাক নহয় নিলে মুখে নিব লাগিব তেতিয়াহ'লে তুমি যৌতুকত শাল কাঠৰ বিচনা এখন লৈ যাবা কিয় গমাই কাঠৰ তক্তাই জানো তোমাৰ ওজন ৰাখিব পাৰিব আমাৰ বিয়াত এইগৰাকীহে অমৰেশপুৰী ভাও ধৰে নেকি ঠিক নাই